নমস্কাৰ, মই বৃষ্টি। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় ৰাতিপুৱা 9:30মান বাজিছে। এয়া মই ৰাতিপুৱা ভাত খাবলৈ ওলাইছোঁ। এয়া মই ভাতকেইটা বাহিৰলৈকে ওলাই আনিলোঁ। প্ৰায়ভাগ বাৰু ভাত মই বাহিৰতে খাওঁ দিয়কচোন। বাৰু ভাতকেইটা খাই লওঁ দে আগতে। এই টিকলি পোৱালিটো দেখিছেনে? মানে সিহঁতৰ আৰু লগ আছে বাৰু, সিহঁতে একেলগে আছিল। তাৰপিছতে এৰি থৈ পেলাই সিহঁত গ'ল ক'ৰবাত। এতিয়া বিচাৰি ফুৰি আছে। এইফালে গৈছে, যা 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 আহ 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 এইকেইটা আহি গ'ল। মই আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ। এই গছডাল কি হয় আপোনালোকে চিনি পাইছেনে বাৰু? আমাৰ ফালে এই গছডালক বেলুৱাৰী বা কোৱাচ বুলি কোৱা হয়। প্ৰথমতে এনেকুৱাকৈ কৰি এটা হয়, তাৰপিছতে এই ফুলটো ফুলে। হয়তো কোনোবাটো কৰি নুফুলে, তাৰ পৰাই মানে এটা বেলুৱাৰী হয় আৰু মানে এয়া যিটো কথা কৈ আছিলোঁ। এইটো অলপমান অন্তৰত আছে, সেইকাৰণে ভালকৈ স্পষ্টকৈ দেখাব পৰা নাই। আপোনালোকক দেখাম বাৰু কেতিয়াবা। মানে গছডালত অকল সেইটোৱে লাগি আছিল। আপোনালোকৰ ফালে কি বুলি কৈ জনাব, আৰু আপোনালোকে খাই পাইছেনে নাই সেইটোও জনাব। এই পাচলিবিধ বাৰু বিভিন্ন ধৰণে বনাব পাৰি। কেতিয়াবা আপোনালোকক বনাই কিনে দেখাম বাৰু। আজিলৈ বাৰু ইমানতে এৰিলোঁ। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।